ষ্টাৰ্ট কৰিব লৈছোঁ। বৰ্তমান মই উপস্থিত আছোঁ SRD হেণ্ডিক্ৰাফ্ট ট্ৰেইনিং চেণ্টাৰ। এইটো হৈছে এটা ফাইল কভাৰ বনাই থকা হৈছে। সেইটো প্ৰথমতে পেপাৰ বট আৰু বেম্বো মেট কাটি পেষ্টিং কৰি লোৱা হৈছে। তাৰপিছত এইটো চুকটো কাটি লোৱা হৈছে। ইয়াত কাপোৰ কটা হৈছে। আমাৰ লুলুকুৰি আটাইতকৈ মৰমৰ এয়া শিল্পা বা, বিজয় বা, এইফালে ত্ৰিবেণী বা, পাহি মামী, এইফালে হৈছে বিখ্যাত ইউটিউবাৰ দীপশিকা ব্লগ কালেকশ্যন, কাকু বৌ আমি মৰমতে মাতোঁ। এয়া হৈছে আমাৰ প্ৰিয়ালতা বা, তাই চাকৰি পালে দেই। ক'ত পালা চাকৰি? স্কুলখনৰ নাম কৈ দিয়া। এইটো হৈছে এটা শ্ব'পিচ, তাই ৰেডি কৰি আছে। এয়া হৈছে আমাৰ বিখ্যাত ছাৰ। ছাৰ হাই কওক। কি বনাইছে এইটো? ষ্টিচ কৰা হ'ব, ভেলক্ৰ লগোৱা হ'ব। এইটো হৈছিলে হেণ্ডিক্ৰাফ্ট প্ৰেক্টিকেল গ্ৰুপ। এটা হেচিণ্ট আছে। এইটো শ্ব'পিচ বনাই থকা হৈছে। এনে ৱাটাৰ হাইচিন ব্লিচ কৰি শুকুৱাবলৈ দি থোৱা আছে। এইকেইটা হৈছে চুইং মেচিন। ইয়াত এইটো ফাইল কভাৰ ওপৰত ভেলক্ৰ চিলোৱা হ'ব। Oh, no, 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 no. কাহিনীৰ বিচনী কওঁ। এইটো ফেব্ৰিকৰ লগত লগাব লগা হয়। এইটো প্ৰথমতে মেট আৰু পেপাৰ বৰ্ডৰ লগত চিলাব লগা হয় আৰু এটা ছাইড ফেব্ৰিকৰ লগত চিলাব লগা হয়। তাৰপিছতহে পেষ্টিং কৰা হয়। তিনিটা ফাইল কভাৰ বনাই থকা হৈছে। এটা ফাইল কভাৰৰ ভেলক্ৰ এটুকুৰা হেৰাই থাকিলে, বিচাৰি আছে। চোৱা চোৱা। এইটো ফেব্ৰিক পেষ্টিং কৰা হৈছে, কৰিব আৰু কৰা নাই মানে। এইফালে বটল বেগ, ৱাটাৰ বটল বেগ ত্ৰিবেণী বাই ৰেডি কৰিব। এইফালে শিল্পা বা আছে, বিজয় বা। এটা পিচ ৰেডি। এয়া হৈছে অনুসৰি, এখন নিজে হেণ্ডমেড দি বনাইছে এছাইনমেণ্ট ছাবমিট কৰিবলৈ। এইটো হৈছে হেণ্ডলুম প্ৰেক্টিকেল ৰুম। ইয়াত কাম কৰি আছে, এইখিনি চব ষ্টুডেণ্ট হয়। এইটো খুব সাৱধানে কৰিব লাগে। ভেলক্ৰটো এই মাজত হেণ্ডলুম প্ৰেক্টিকেল ৰুম। কি বনাইছা? মেট বনাইছে।
এয়া হৈছে হেণ্ডলুমৰ মেম। চবেই নিজৰ কামত ব্যস্ত। কি বনাইছে? অঁ, এইফালে আছে মাইনু মাহী। কি হয় আৰু এয়া হৈছে ৰুমি খুৰী। কি হয় আৰু ৰুমি খুৰী? কুচন কভাৰ। কাপোৰটো কিহৰ হয়? কটনত বৈছে। এইফালে আছোঁ ৰ'বা, এইয়া ববিন গাই আছে মহৰা। জিম্পি কি লৈছা? ইয়াতে তাঁত লগাই। এখন মেটেকা শাল, এইখন ৰেডি কৰা আছে, এখন ৰেডি কৰা নাই। কি কৰিছা? ফেব্ৰিক। এয়া আমাৰ বৌ চাইডৰখিনি মিলাই দিছে। এইফালে ৰুমাৰিয় ছাৰ, এইফালে ৰাজীৱ ছাৰ, বাৰে আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। ভাল পালে লাইক শ্বেয়াৰ